জীৱনত সফল হ'বৰ বাবে মানি চলিবলগীয়া কেইটামান কথা। জীৱনত সফল হ'বৰ বাবে আমি হয়তো বহুতো কাম কাজ কৰোঁ, কিন্তু কেতিয়াবা কিছুমান কথা মানি চলিবলগীয়া হয়। কেইটামান কথা হ'ল, গন্তব্যস্থান পোৱা বহু দূৰৰ কথা অহংকাৰ কৰি থাকিলে জীৱন পথও অনিশ্চ হৈ পৰিব। যদি গন্তব্যস্থান পোৱা নাই, তেন্তে গন্তব্যস্থান সলনি নকৰিব, পথ সলনি কৰক। হাতৰ ৰেখাত বিশ্বাস নকৰিব, কাৰণ হাতত তেনেদৰে নথকা মানুহো সফল হোৱা দেখা যায়। যি হুলস্থুল কৰি ভিৰ কৰে, তেওঁ ভিৰৰ মাজতেই হেৰাই যায়। সফল তেওঁহে হয়, যি মনে মনে থাকিও নিজৰ কাম কাজ কৰি যায়। বিকল্প বহুত পাবা গন্তব্যস্থান হেৰুৱাবলৈ, সংকল্প এটাহে থাকে গন্তব্যস্থান পাবলৈ। জীৱনত নিজৰ চৰিত্ৰটো ভালদৰে গঢ়া, যাতে পৰ্দাৰ পৰাৰ পাছতো হাত চাপৰি বাজি থাকে। সফল তেওঁহে হয়, যি জীৱনৰ ডাঙৰ ধুমুহাৰ সৈতে